এপছু এওঁলোকে আমাক মানে ডাইৰেক্টলি কোনো মানে সহায় কৰা নাই এই ক্ষেত্ৰত আৰু আমি যেতিয়া লেটাৰ দিবলৈ গৈছিলে একেলগে লেটাৰ দিছে আমাৰ মানে একেলগে গৈছিলে তেতিয়া এওঁলোকে এটা কমেণ্ট কৰিছে যে দিল্লীও কি হ'ব নিদিলেও এই যে ছাপৰ্ট লেটাৰ যেতিয়া আমি বিচাৰিছোঁ দিল্লীও কি হ'ব নিদিলেও কি হ'ব মানে সমস্যাটোতো সমস্যাই আৰু এনেকৈ এইখিনি কৰি মানে একেদৰে সমস্যাটো সমাধান কৰাৰ বিশ্বাস নাই আমি নাজানো একেদৰে কিন্তু এওঁলোকেতো এতিয়া প্ৰেছ মিটৰ ৱেলকাম কৰিছে আমি দেখা পাইছোঁ চ' গতিকে আমি আমাৰ যিটো উই আৰ অন দ্য গ্ৰাউণ্ড যেতিয়া কামটো আপুনি মানে ফিল্ডত কাম কৰি তেতিয়া গম পায়তো এতিয়া সেইকাৰণে মই অলপ আগতে কৈছোঁ ইয়াত আমাৰ মানে এই টেঙা এই কি বুলি ক'ব মিঠা আৰু এই তিতা এই এক্সপিৰিয়েঞ্চটো আমাৰ হৈছে কিন্তু এই 14 মাহৰ যথেষ্ট হৈছে কিন্তু তথাপিও আমি ভাবিছোঁ যে নহয় মানে এইবিলাক কিয় কেতিয়াবা মজা লাগে এটা কামটো শেষ হৈ গ'ল এটা চেপ্টাৰ ইজ অভাৰ চ' দেট ৱাজ দ্য লাষ্ট গ্ৰুপ অফ দ্য পিপল মানে এজ এ NDAB গতিকে একেসকলে মূল সুতিলে আহিছে দেৰ কেনট বি মোৰ দেন এনিথিং ইয়াতকৈ বেছি আৰু আমাৰ মানে খুচি হ'বলৈ আৰু একো নাই এটলিষ্ট সলিউশ্যনটো কিবা এটা হ'ব নিশ্চয় কি এনে এওঁলোকে আজি ঘৰত আহি পাইছে দেট ইজ ভেৰি মানে গুড মানে এই তিনিজন আহিলে NDAB সম্পূৰ্ণৰূপে আহি যাব হয় মানে এওঁলোকেতো ইন প্ৰিন্সিপল আহি আছে 20 তাৰিখৰ পিছত এওঁলোকক এই আলোচনালৈ অনাৰ ক্ষেত্ৰত তেওঁলোকক কিবা এটা আপোনালোকে আশ্বাস এটা দিছিল যে আমি এনেকুৱা ধৰণৰ UTC-ক লৈ পেলাই বা ছেপাৰেট ষ্টেটক লৈ পেলাই আমি আলোচনা কৰিছোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত তেনেকুৱা আলোচনা কিবা হৈছিল নেকি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত আপোনালোকক মানে এওঁলোকে মাজতে কি আশ্বাস দিছিল তেওঁলোকক এওঁলোকে কৈছে যে মানে আমাৰ পলিচি কিছুমান পলিচি আছে মানে চৰকাৰে নিজেই কৈছে আমাৰ ইনক্লুচিভ পলিচি আছে বুলি কৈছে একেতে একদম আমি সঁচা কথা কৈ আছোঁ একেতে অভাৰ ফোন আৰু অভাৰ হোৱাটছআপ মেছেজ কৰি হ'লেও সদায় কৈ আহিছে ষ্টাৰ্টিঙৰ পৰাই কৈ আহিছে যে উই হেভ চাম ইনক্লুচিভ পলিচি আৰু যেতিয়া আমি ভাৰত চৰকাৰৰ লগত বহিম আমি এইটো আমি মানে ইমপ্লিমেণ্ট কৰিম গতিকে এতিয়া এওঁলোকে আহি আছে এতিয়াতো আৰু মানে আলোচনাত বহিবই চ' লেট আছ ৱেইট ফৰ দেট ইনক্লুচিভ পলিচিত কি আছে ইনক্লুচিভ পলিচি মানে গোটেই ফেকশ্যন অফ NDAB একেতে মানে সামৰি ল'ব দেন অলছ' দ্য আদাৰ ষ্টেক হোল্ডাৰ্ছ একেতে লৈ পেলাই এই সমাধানৰ মানে এই সূত্ৰ ওলোৱাত একেতে মানে ইনক্লুচিভলি কাম কৰিব অতি শীঘ্ৰে আলোচনা মানে চুক্তি স্বাক্ষৰ কৰা হ'ব বুলি কৈছে যিবোৰৰ নেতৃত্বত আগাও মন্ত্ৰীৰ সহযোগতে এইটো চুক্তি হ'ব বুলি কৈ আছে আপোনালোকে কি হ'ব আমি চৰকাৰৰ লগত একেলগে কাম কৰিম আমি আপোনালোকক একদম স্পষ্টকৈ কৈছোঁ কাৰণ চৰকাৰ নিজেই কৈছে যে PDMB লৈ পেলাই আমি কাম কৰিম যেনেকৈ মানে গ্ৰাউণ্ড লেভেলত আৰু এই দিনটো এতিয়া আহিছে যেতিয়া আমি একেলগে কাম কৰিম ইনক্লুচিভলি কাম কৰিম আৰু আমি মাজতে ৰঞ্জন নাবলাকো লগ ধৰিছিলোঁ এইটো ৰিপৰ্টত আছে আপোনালোকে জেলত আমি লগ ধৰিছোঁ আমাৰ বি শংকৰৰ লগতো কথাটো আমাৰ পতা হৈছিলে তেতিয়া আৰু একেতিয়াও পজিটিভ আছে ধীৰেনৰ লগতো আণ্ডাৰষ্টেণ্ডিং ইমান বেয়া নহয় ভালেই আছে আমাৰ আৰু আমি ইয়াতে এবাৰ লগ ধৰিছিলোঁ আপোনালোকে হয়তো নাজানে আমাৰ এই হলতে আমি জইন এটা মিটিং কৰিছোঁ ধীৰেনৰ লগত ফেইলাও নিজেও আছিলে গতিকে আমি ভাবোঁ যে আমি কাকবা এৰি পেলাই এই কাম কৰাৰ মানে ইনিচিয়েটিভ লৈছোঁ এইটো কেতিয়াও আমি দেখুওৱা নাই আমি অফিচত গৈ পেলাই আমি লেটাৰ দিছোঁ আমাৰ আপিল লেটাৰ আমি চাইটো চবত মানে বড়ো চাইটো চবত গৈ পেলাই আমি মিটিং পাতিছোঁ কেবিনেট মানে কেবিনেট লেভেলৰ মিটিং পাতিছোঁ চ' উই হেভ নট লেফ্ট এনি গ্ৰুপ আনটাচ উই হেভ ইনক্লুডেড এভৰিৱান কাৰণ বি চৰকাৰটো নিজা ববীয়াকে ডাইৰেক্টলি এক্সপ্ৰেছ কৰা নাই আমাৰ থ্ৰুৱেদি বহু কথা এক্সপ্ৰেছ কৰিছে মানে PDMB থ্ৰুৱেদি যিবিলাক কথাটো আমি এই বিভিন্ন সংগঠনক আমি ক'বলৈ বাধ্য হৈছোঁ তেতিয়া গতিকে দেৰ ইজ এ ৰেফৰ্ড বিল্ডিং আৰু এইটো একদিনৰ কাম নহয় যিটো মই কৈ আছোঁ এদিনৰ কাম নহয় চ' ইনটু 14 months অল টুগেডাৰ আৰু ফাইনেলি মানে একেলগে আহিলে আৰু অহা পৰহি দিনৰ পৰা আপোনালোকে দেখাই পাব প্ৰেছ মিডিয়াই হওক বা পাব্লিক মিটিঙতে হওক আপোনালোকে দেখা পাব যে হোৱাট ষ্টেপ লয় এতিয়া আপোনালোকে দেখা পাব গতিকে আমি এই ফিউচাৰ এক্টিভিটিজটো আমি বেছি নকওঁ আজি চ' এট দিছ মুমেণ্ট উই ৱেলকাম দেম ওৱান্স এগেইন
অফিচিয়েলি আৰু আমি এক্সপ্ৰেছ কৰিব বিচাৰোঁ এখেতসকলকে এক্সপ্ৰেছ কাৰণ এটলিষ্ট শান্তি যিটো আমাৰ আপিল আছিলে পিচ মিছন এই ইয়াত এখেতসকলে ৰেচিপ্ৰকেট কৰিলে মানে ৰেছপন্স দি পেলাই মানে ফাইনেলি এওঁলোকে আহিব চ' দেট ইজ এ ভেৰি গুড পজিটিভ চাইন অফ 2020 কিছু বুজিবলগীয়া আছিল Thank you.